कोई क्रश या गर्लफ्रेंड है कि कम जुनिया বুলি ভাবা তো এইটো উত্তৰটো মায়ে ক'ব হেল্ল' ফেমিলি নতুন এটা ভিডিঅ'লৈ স্বাগতম বাকি আজি ফাইনেলি দা কিউএনএ ভিডিঅ'টো বনাবলৈ গৈ আছো তো কেইদিনমান আগত মোৰ ইউটিউব চেনেলত 4,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল তো তেতিয়া মই কৈছিলোঁ যে 4K স্পেচিয়েল মানে কিউএনএ এটা আহিব ধুনীয়াকৈ সকলোৰে প্ৰশ্ন উত্তৰ দিম প্ৰশ্ন কৰিব এটা পোষ্ট কৰিছিলোঁ তো তাত ভালেকেইটা কুৱেশ্যন আহিছে কোনো 25টামান কুৱেশ্যন আহিছে তো এই 25টা কুৱেশ্যনৰ এনচাৰ দি দা কিউএনএ ভিডিঅ'টা ধুনীয়াকৈ বনাম সকলোৰে প্ৰশ্ন উত্তৰবিলাক দিম তো চাই থাকিব তো যোনে যোনে কুৱেশ্যন কৰিছে তেওঁলোকৰ উত্তৰবিলাক সকলোৰে দিব চেষ্টা কৰিম তো বলক দেৰি নকৰি দা কিউএনএ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু এইফালে ধুনীয়াকৈ কুৱেশ্যনবিলাক ওলাই লৈছোঁ এইফালে ধুনীয়া ধুনীয়া কুৱেশ্যন আছে ধুনীয়া ধুনীয়া কুৱেশ্যন কৰিছে বহুতে তো গোটেইবিলাক কুৱেশ্যনৰ এনচাৰ দিম ধুনীয়াকৈ সকলোৰে কুৱেশ্যনবিলাক এটা চাই যাম আৰু এটা এটাকৈ এনচাৰ দি যাম এতিয়া দেৰি নকৰি কুৱেশ্যনখিনিৰ মাজলৈ আগবাঢ়ো তো ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ সুধিছে বাবলি অসম ঘৰ ক'ত ব্ৰ' তো মোৰ ঘৰ সুধিছে ক'ত তো যিমানবাৰে কিউএনএ বনাইছোঁ সিমানবাৰে মই কৈছোঁ মোৰ ঘৰ ক'ত বাকী আৰু এবাৰ কৈ দিছোঁ তো মোৰ ঘৰ হৈছে দৰং ডিষ্ট্ৰিক্ট মঙলদৈ আৰু আমাৰ যিখিনি ঠাই সেইখিনি ঠাইখিনিৰ নাম হৈছে বৰাপাৰা তো ছেকেণ্ড প্ৰশ্নটো লওঁ এইটো কি সুধিছে দাদা আপুনি স্কুল পঢ়ি আছেনে এইটো সুধিছে সুনীল ৰবি দাস তো মোক সুধিছে স্কুল পঢ়ি আছোঁ নাই তো স্কুল পঢ়ি আছোঁ বুলিয়ে ক'ব লাগিব স্কুল মানে কি আৰু যিটো হাইস্কুল লাইফ সেইটো শেষ হৈছে এতিয়া কলেজ লাইফটো আৰম্ভ হৈছে এবাৰ ফাৰ্ষ্ট ইয়েৰত বিলিয়ন একাডেমিত পঢ়ি আছোঁ তো সেইটোৱে আৰু হাইস্কুল শেষ হ'ল এতিয়া কলেজ লাইফ আৰম্ভ হৈছে কি এইবাৰ সুধিছে নলবাৰী TM ব্লগছ তুমি কি খাই ভাল পোৱা তো মই কি খাই ভাল পাওঁ সুধিছে এইটো প্ৰশ্নৰ উত্তৰ সৰুৱে ক'ব তো মই কি খাই ভাল পাওঁ সৰু বাবুৰে তুমি কি ভাল পা খাই মই বাৰু চবেই ভাল পাওঁ তই কি খাই ভাল পাই এইটো ক মই ভাল পাওঁ চবে কিন্তু অলপ ভাল লাগে বিৰিয়ানী ভাল পাওঁ আৰু মিঠা বস্তু চলে মিঠা বস্তু কি সৰু পৰীক্ষা আহি পালে আৰু প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি ভালে চলিছে আৰু প্ৰথম দিনা কি আছে ইংলিছ পঢ়ছানে পুৰা পঢ়িছোঁ পুৰা ভালকৈ পঢ় ৰিজাল্টটো ভাল কৰিব লাগিব নেকি বাকী যি কি নহওক 15 তাৰিখৰ পৰীক্ষা নে শুভেচ্ছা থাকিল ধুনীয়াকৈ পৰীক্ষা দিবি এইটো মেথছত দিনা কাম আহিব ধন্যবাদ মেথছত কেনেকুৱা তই মেথছত ইমান চকা নহয় আৰু অলপ পাৰোঁ অলপ জামিতি পাৰা নাই আমি চাব লাগিব বাৰু ইমান নোৱাৰোঁ বাকী যি কি নহওক শুভেচ্ছা থাকিল ধুনীয়াকৈ পৰীক্ষা দিবি ৰিজাল্টটো ভাল হ'ব লাগিব কিন্তু ধন্যবাদ नेक्स्ट क्वेश्चन ले आइसो तो ये क्वेश्चन सुधिसे रोहन अख्तर तो सुधिसे एजुकेशन कितना है और कौन क्लास में स्टडी कर रहा है और आपका घर दिखाओ बिग फैन है सर तो सुधिसे मोर प्रथम एजुकेशन किमान तो एजुकेशन मैं কৈছোৱে মই যোৱা বছৰ মেট্ৰিক দিছিলোঁ তো এবাৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছোঁ আৰু কোন ক্লাস में स्टडी करो ক'লে বিলিয়ন একাডেমিত পঢ়ি আছোঁ ফাৰ্ষ্ট ইয়াৰত বাকি आपका घर दिखाओ बिग फैन है सर तो ঘৰটো দেখাব দিছে তো দেখাই দিয়া একবাৰ তো এতিয়া ঘৰ আৰু ইমান ধনী মানুহ নহয় দুখীয়া মানুহ বাকি আৰু কিনো দেখাম বাহিৰৰ পৰা কৈ দেখাই দিছোঁ আৰু কি নেক্সট কুৱেশ্যন এটা লৈছোঁ তো এবাৰ সুধিছে লিটল চামছৰ অফিচিয়েলে সুধিছে ব্ৰ' হোৱাট ইজ ইয়াৰ ভিউ এবাউট ইউটিউব ক্ৰিয়েটৰ তো মই ইউটিউব ক্ৰিয়েটৰবিলাক কি দৃষ্টিৰে চাওঁ ভাল কুৱেশ্যন কৰিছে বাৰু বাকী মই বহুত দীঘলীয়াকৈ ক'ব নাযাওঁ মই এটা কথাই ক'ম যে মই প্ৰতিজন ইউটিউব ক্ৰিয়েটৰক সন্মান কৰোঁ কাৰণ তেওঁলোকে কিবা নহয় কিবা এটা ক্ৰিয়েট কৰি আমাৰ মাজত ভিডিঅ' দিয়ে তো বহুত কষ্ট কৰি দিয়ে প্ৰতিজন ইউটিউব ক্ৰিয়েটৰে এটা ভিডিঅ' বনোৱাৰ আঁৰত বহুত কষ্ট থাকে তো এইটো বুজি পাওঁ মই যিহেতু এজন ইউটিউব ক্ৰিয়েটৰ সেইকাৰণে বাকী মই প্ৰতিজন ইউটিউব ক্ৰিয়েটৰকে সন্মান কৰোঁ ডাঙৰে হওক বা সৰুৱে হওক সেইটোৱে আৰু বেলেগ মই একো নকওঁ আৰু তাৰপিছত সুধিছে হিমাংশু ব্লগছে সুধিছে আই ন ডিম্পুদা তোমাৰ ফেভৰেট ইউটিউবাৰ কিন্তু কিয় লাভ ফ্ৰম নৰ্থ লখিমপুৰ তো কৈছে যে ডিম্পুদা মোৰ ফেভৰেট ইউটিউবাৰ জানে কাৰণ মই আগৰ কিউএনএ ভিডিঅ'ত কৈছিলোঁ যে ডিম্পুদা মোৰ ফেভৰেট ইউটিউবাৰ কিন্তু কিয়ৰ কাৰণে সুধিছে তো বেলেগ একো ৰিজন নাই ডিম্পুদাই ভিডিঅ' মই বহুত আগৰ পৰা চাইছোঁ বহুত আগৰ পৰা ডিম্পুদাই ইউটিউব জগতখনত ভিডিঅ' দিছে সেইকাৰণে বহুত আগৰ পৰা চাইছোঁ কাৰণে কিবা এটা ভাল লাগে আৰু এতিয়াও ভাল লাগে আৰু ভিডিঅ'বিলাক অলপমান মানে এণ্টাৰটেইনমেণ্ট টাইপ হয় সেইকাৰণে বেছি ভাল লাগে আৰু বেলেগ ইউটিউবাৰো বহুত চাওঁ আৰু ভাল লাগে কিন্তু ডিম্পুদাক অকণ বেছি ভাল পোৱা যায় আৰু বেলেগ একো ৰিজন নাই মানে বহুত আগৰ পৰা চাইছোঁ কাৰণে কিবা এটা ভাল লাগে নেক্সট এটা কুৱেশ্যন লৈ আহিছোঁ তো এবাৰ সুধিছে হোৱাট ইজ ইয়াৰ হবি ৰাডাৰ দেন প্লেয়িং ক্ৰিকেট তো মই ক্ৰিকেটতকৈ আৰু কি মোৰ বেলেগ হবি আছে তো আৰু এটা হবি আছে মই গান গাই ভাল পাওঁ তো গান গোৱাত চখটো আছে আৰু এইটো এটা ভাল পোৱা হবি মোৰ তাৰপিছত সুধিছে ইজ ইয়ৰ চেনেল মনিটাইজ তো মোৰ চেনেলটো মনিটাইজ হৈছে নাই তো চেনেলটো মনিটাইজ হৈছে প্ৰায় 4 মাহমান হৈ গ'ল তো 4 মাহমান আগতে চেনেলটো মনিটাইজ হৈ গৈছে কি গাইছ হৈ গ'ল সন্ধিয়া বাকী এটা প্ৰশ্ন আহিছে মোৰ ঘৰত কোন কোন আছে দেখাব লাগে বাকী ধুনীয়াকৈ দেখাই দিওঁ এইফালে মা আছে মাক দেখা পায়ে থাকে ভিডিঅ'ত আৰু এইফালে মাইনুবা এইটো ইউটিউব চেনেলো আছে দেখা পায়ে বাকী আমি তিনিটাই পৰিয়াল আৰু আমি তিনিজনে তো দেখাব লাগে দেখাই দিলোঁ আৰু বাকী এইবাৰ এটা ধুনীয়া কুৱেশ্যন আহিছে যে সুধিছে আজিৰ দিনত ধনী হোৱাটো কিমান প্ৰয়োজনীয় বুলি ভাবা তো এইটো উত্তৰটো মায়ে ক'ব কি ক'বা মা আজিৰ দিনত ধনী হোৱাটো প্ৰয়োজনীয় কাৰণ আজিৰ দিনত টকা পইচা নহ'লে একোৱে নহয় বেমাৰ আজাৰ হওক বা কিবা এটা কিনিব লগা হওক ক'ৰবাত যাব লগা হওক সকলো ক্ষেত্ৰতে পইচা লাগে গতিকে পইচা নহ'লে একো নহয় গতিকে ধনী হ'ব লাগিব কিন্তু সৎ পথেৰে ধনী হ'ব লাগিব আৰু এইবাৰ নেক্সট কুৱেশ্যন সুধিছে খোজ জয়দেৱ FF সুধিছে ইউটিউবৰ পৰা কিমান আৰ্নিং হয় তো ইউটিউবৰ পৰা কিমান আৰ্নিং হয় বুলি ক'বলৈ গ'লে ডাঙৰ ইউটিউবাৰবিলাকৰ বহুত আৰ্নিং হয় এইটো ভিউজলৈ হয় আৰু যিমান ভিউজ আহে এটা ভিডিঅ'ত তো সেইটোলৈ আৰ্নিং হয় তো ভাল যদি ভিউজ আহে ইউটিউবৰ পৰা এটা ভাল আৰ্নিং কৰিব পৰা যায় আৰু এইবাৰ কুৱেৰ গেমিঙে সুধিছে আপোনাৰ কৈ ক্ৰাছ ইয়া গাৰ্লফ্ৰেণ্ড হে কি ক'ম মোৰ ক্ৰাছ গাৰ্লফ্ৰেণ্ড এইবিলাক এতিয়া বৰ্তমান একো নাই আৰু মই ৰাখাটো আজিকালি ইম্পৰ্টেণ্ট বুলি নাভাবোঁ আৰু বেছি এতিয়া জ্ঞান দিব নাযাওঁ মই বাকী এইখিনি আৰু একো নকওঁ জ্ঞান চেন নিদিওঁ ইমান এইবাৰো অকণ ভাল পোৱাৰ লগত ৰিলেটেড থকা এটা কুৱেশ্যন আহিছে যে সুধিছে প্ৰেম কেতিয়া হৈছিলে নৰ্থ লখিমপুৰৰ পৰা তো সুধিছে নেক্সট লেভেলে
তো মোৰ প্ৰেম কেতিয়া হৈছিল বুলি যদি কওঁ হৈছিলে স্কুলত পঢ়ি থাকোঁতে হৈছিল ক্লাছ 7 মানৰ আছিলোঁ চাগে তেতিয়াই হৈছিলে নোহোৱা বুলি নকওঁ বাৰু বাকী আৰু ইমান বৰ্ণনা নিদিওঁ এই তেতিয়াই হৈছিলে নেক্সট কুৱেশ্যন ভাৰ্গৱ খাটিয়াত আছে একেলগে কেইটামান কুৱেশ্যন কৈছে যে দাদা তোমাৰ পঢ়া কলেজখনৰ নাম কি কৈছোঁ আগতে মই বিলিয়ন একাডেমি তুমি বৰপেটাত হোলীত আহিবা নিশ্চয় যাম তোমাৰ এইচএছত কিমান পাৰ্চেণ্ট পাব মন 80 পাব মন কাৰণ স্কুটিখন 80% পালেহে আজিকালি দিয়ে তো 80% পাব মন আছে বাকী তোমাৰ জিএফ আছেনে নাই কৈছোঁৱে মই বাকী চেম্পিয়ন ট্ৰফি কোন জিকিব চেম্পিয়ন ট্ৰফি ইণ্ডিয়া জিকিব লাগে ছাপৰ্টটো ইণ্ডিয়াকে থাকিব সদায় আহিছে সুনীল ৰবি দাসে কৈছে দাদা আপোনাৰ নিচিনা মই ইউটিউবত ভিডিঅ' বনাব বিচাৰোঁ আপুনি ছাপৰ্ট কৰিবনে তো মোৰ ফালৰ পৰা সদায় ছাপৰ্ট আছে মই সদায় ছাপৰ্ট কৰিম তুমি ইউটিউব চেনেল খোলা মই ছাপৰ্ট কৰিম কি মোৰ নিচিনা ভিডিঅ' নবনালে হ'ল ডাঙৰ ইউটিউবাৰবিলাক আছে তেওঁলোকক আদৰ্শ কৰিলা তেওঁলোকৰ দৰে বনোৱা মইনো কি এনেই সৰু সৰুকৈ বনাই থাকোঁ বাকী যিকিনো তুমি খোলা মই সদায় ছাপৰ্ট কৰিম তোমাক কি এনেই ভিডিঅ'টোৰ আৰু লাষ্ট দুটা কুৱেশ্যন আছে কৈ দিছোঁ তো কৈছে যে ব্ৰিং তোৰ ফ্ৰেণ্ডছ টুগেডাৰ এণ্ড মেক এ ইন্ট্ৰডাকশ্যন ভিডিঅ' তো গোটেই লগবিলাকৰ লগত মানে লগ হৈ এটা মানে পৰিচয় ভিডিঅ' বনাব দিছে তো এইটো বাৰু কেতিয়াবা পিছত বনাই দিম বাকী লাষ্ট কুৱেশ্যন শশাংক ডেকাই সুধিছে আদিষ্মান তোমাৰ জীৱনত কি কাম এবাৰ হ'লেও কৰিব মন আছে তো মোৰ জীৱনত এবাৰ হ'লেও কৰিব মন থকা কামটো হৈছে বিৰাট কোহলিক লগ ধৰা তো বিৰাট কোহলিক লগ ধৰাৰ মোৰ বহুত ইচ্ছা আছে বহুত ভাল পাওঁ বিৰাট কোহলিক তো এদিন লগ কৰিম বুলি আশা আছে আৰু সেইটোৱে মেইন মানে ইচ্ছা আৰু তো এদিন কৰিম বাকী যিকি নহওক সেইটোৱে আছিল আজি Q&A ভিডিঅ' সকলোৰে প্ৰশ্নৰ উত্তৰখিনি দিব চেষ্টা কৰিলে সকলোৱে দিছোৱে বাৰু চেষ্টা কৰিলে মানে দিছোৱে বাকী চাই কেনে পালে কমেণ্ট কৰিব তো নতুন এটা ভিডিঅ'ত লগ পাম তো তেতিয়াহ'লে বাই বাই টাটা জয় হিন্দ